কংগ্ৰেছে যদি আনুষ্ঠানিকভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াৰ বক্তব্যক খণ্ডন নকৰে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ বক্তব্য যদি কংগ্ৰেছৰ বক্তব্য হয় তেতিয়াহ'লে ই দুৰ্ভাগ্যজনক হ'ব আৰু আমি ভাবিবলৈ বাধ্য হ'ম তোমালোকে 2019ত যেনেকে AIUDFক বিশ্বাসঘাতকতা কৰি বিজেপিক চিট উপহাৰ দিছা ঠিক তেনেকে এই কংগ্ৰেছ দলে 2021 চনকো AIUDFক বিশ্বাসঘাতকতা কৰি বিজেপিক অসম উপহাৰ দিবলৈ কিবা এটা নিশ্চয় ষড়যন্ত্ৰ কৰিছে আৰু এনেকুৱা যদি হয় অসমৰ ৰাইজে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে আৰু আজি তেওঁ কৈছে কি আমি যমুনামুখ সমষ্টিত আমি 5বাৰ নিৰ্বাচন জিকিছো আপোনালোকে নিশ্চয় ভাবিছে AIUDFৰ জন্ম হৈছে 15 বছৰ 5বাৰ কেনেকে নিৰ্বাচন জয়ী হ'ল আমি যমুনামুখ সমষ্টিত 3বাৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈছো আৰু 2বাৰ উপ নিৰ্বাচনত জয় হৈছো কংগ্ৰেছৰ চৰকাৰ থকাৰ পিছতো আমি যমুনামুখ উপ নিৰ্বাচনত সিৰাজউদ্দিন আজমল ডাঙৰীয়া জয়ী হৈছে আৰু সেই জায়গাত যদি কৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিম তেতিয়াহ'লে ৰকিবুল হুছেইন ডাঙৰীয়া আপোনালোকেতো চৰকাৰ থাকোঁতে আমাক যমুনামুখত একো কৰিব নোৱাৰিলে আপুনি আপোনাৰ সামগ্ৰী চিন্তা কৰক আগতে তাৰপিছত যমুনামুখ চিন্তা কৰিব এতিয়া আপোনালোকে নাম কেইটামান কম মনত ৰাখিব ভুৱনেশ্বৰ কলিতাৰ নাম শুনিছেনে নাই তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল নে নাই ৰাজ্যসভাৰ MP আছিল নে নাই 19ত মঙলদৈ সিটৰ পৰা লোকসভা কংগ্ৰেছৰ সিটত প্ৰতিদ্বন্দ্বিতা কৰিছিল নে নাই এতিয়া তেখেত ক'ত ভুৱনেশ্বৰ কলিতা ক'ত আছে বিজেপিত আছে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিছেনে নাই তেখেত কংগ্ৰেছত 15 বছৰ 12 বছৰ মন্ত্ৰী আছিল নে নাই এতিয়া ক'ত পীয়ুষ হাজৰিকাৰ নাম শুনিছেনে নাই এতিয়া ক'ত জয়ন্ত মল্লৰ নাম শুনিছেনে নাই এতিয়া ক'ত পল্লৱ লোচনৰ নাম শুনিছেনে নাই এতিয়া ক'ত এই যিমান মই নাম গালো আৰু এনেকুৱা ঢেৰ নাম আছে যিবিলাক লোক আজি 4.5 বছৰ 5 বছৰ আগলৈকে কংগ্ৰেছত আছিল আৰু এতিয়া সকলো মানুহ গৈ পেলাই বিজেপিত আছে বিজেপিত তেওঁলোকে নেতৃত্ব লৈ আছে সেইকাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া তোমালোকৰ বন্ধুহে কংগ্ৰেছত আছে তোমালোকৰহে কংগ্ৰেছৰ বন্ধুত্বহে বিজেপিৰ লগত আছে UDFৰ নাই কাৰণ গোটেই অসমত জিলা পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে এজনো UDF নেতা আজিলৈকে বিজেপিত যোৱা নাই গৈছে নেকি তেতিয়াহ'লে কংগ্ৰেছৰ সম্বন্ধ বিজেপিৰ লগত আছে নে নাই UDFৰ আৰু বিজেপিৰ কিবা মিত্ৰতা আছে নেকি নাই এইয়া শুনক ৰকিবুল হুছেইন ডাঙৰীয়া সাধাৰণ ৰাইজেও জানে সেইকাৰণে আজি AIUDFৰ অক্সিজেন লৈ যিটো ৰাজনৈতিক দল অলপ জীয়াই থাকিব বিচাৰিছে তোমালোকৰ গাত অলপমান শক্তি অহা যেন পায় তোমালোকে যিটো তোমালোকৰ চৰিত্ৰ দেখুৱাবলৈ আৰম্ভ কৰিছা অসমৰ ৰাইজে কেতিয়াও তোমালোকক ক্ষমা নকৰে আৰু তোমালোক 10ৰ তলত আহি যাবা